নমস্কাৰ, মোৰ ইউটিউব NS তৃপ্তিৰে ভোজন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কৃষ্ণ জন্মাষ্টমী। আপোনালোকক সকলোলৈকে কৃষ্ণ জন্মাষ্টমী বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ প্ৰভু ভগৱন্তই আপোনালোকক অনাগত দিনবোৰত সুস্থ সবল কৰি ৰাখক, তাৰে কামনা কৰিলোঁ। আৰু আজি জন্মাষ্টমী, আমাৰ ঘৰতো সৰুকৈ জন্মাষ্টমী পূজা ভাগ কৰা হয়। এতিয়া প্ৰায় আবেলি 4টা বাজি গ'ল আৰু 4:30মান হৈছে। এতিয়া আমাৰ ঘৰত লাহে লাহে গোপিনীও আহিবলৈ আৰম্ভ কৰিছে। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায়, প্লিজ লাইক কমেণ্ট কৰিব আৰু মোৰ নতুন ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহকচোন আজিৰ ভিডিঅ'টো চাওঁ। আমাৰ ঘৰতনো কেনেকৈ আমি জন্মাষ্টমী আয়োজন কৰোঁ, কি হয় ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, তেতিয়াহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আহকচোন ভিডিঅ'টো চাওঁ। এয়া আমাৰ গোপিনীসকল আহি গোঁসাই ঘৰত নাম লৈ আছে। এয়া হৈছে আমাৰ গোঁসাই ঘৰ। বহুত পুৰণা হয় গোঁসাই ঘৰ, নতুনকৈ বনোৱা হোৱা নাই। এয়া চাওকচোন, গোপিনীসকলে নাম লৈ আছে। আচলতে আৰু গোপিনী আহিবলগীয়া আছে, কিন্তু তেওঁলোক নামঘৰত আছে। যিহেতু নামঘৰতো ৰাতি জন্মাষ্টমী পতা হয়। ৰাতি সকলো ৰাইজে মিলি ভোজ আয়োজন কৰিছে, সকলোৱে মিলি এসাঁজ খাব। এয়া দেখিছেনে, গোঁসাই থাপনাৰ সন্মুখত প্ৰসাদ আগবঢ়োৱা হৈছে, ধূপ চাকি বন্তি জ্বলোৱা হৈছে। মেইন গোপিনী কেইগৰাকী আহি নাম আৰম্ভ কৰিলেহিয়ে। বাকী যিসকল গোপিনী আৰু আহিবলগীয়া আছে তেওঁলোক আহিব অলপ সময় পাছত। গতিকে সময় যিহেতু কাৰো বাবে ৰৈ নাথাকে, সেইবাবে গোপিনীসকল আকৌ যিহেতু নামঘৰলৈ যাব লাগিব, সেইবাবে আমাৰ ঘৰত সোনকালে নাম আৰম্ভ কৰিছে। এয়া তেওঁলোকে নাম লৈ আছে। আপোনালোকে কমেণ্ট এটা কৰি পেলাই জনাবচোন, আমাৰ গোঁসাই ঘৰখন দেখি আপোনালোকে কেনে পাইছে। এয়া চাওক, আগফালে ৱালত ধুনীয়াকৈ পেইণ্ট কৰা আছে। বাকী যিসকল গোপিনী আছিলে নামঘৰত, তেওঁলোকেও আহি এয়া নামত বহিছেহি। যিহেতু সকলো গোপিনী গোঁসাই ঘৰত নাতে, গতিকে আমি কিছুমান বাহিৰতে বহি আছোঁ চোতালত। গৰমো যিহেতু বহুত বেছি পৰিছে, গতিকে সকলোকে অলপ জুচ খাবলৈ দিয়া হৈছে। গৰম যিহেতু বহুত বেছি। এয়া নাম লোৱা আৰম্ভ কৰিছে। নামৰ শেষত এয়া ঘৰৰ আটাইকেইটি প্ৰাণীয়ে ভগৱানৰ ওচৰত সেৱা জনাইছে, যাতে নিজৰ লগতে ঘৰখনৰ মংগলে থাকে। আৰু ময়ো আশীৰ্বাদ বিচাৰিছোঁ ভগৱানৰ পৰা, যাতে আমি সকলো এনেদৰে থাকিব পাৰোঁ। নাম শেষ হ'ল। এতিয়া গোপিনীসকলক চাহৰ ব্যৱস্থা কৰা হৈছে। গোপিনীসকলৰ কাৰণে এয়া গোপিনীসকলক চাহ দিয়া হৈছে। বৌহঁতে সকলোৱে লগ লাগি এয়া গোপিনী কেইগৰাকীক চাহ দি আছে। চাহ দিছে, চাহৰ পাছতে প্ৰসাদো হ'ব। গৰম যিহেতু বেছি, তথাপিতো চাহকণ খাই ভাল লাগে দিয়কচোন। গৰম দিনতো সকলোৱে চাহকণেই ভাল পায় খাই। ইতিমধ্যে আন্ধাৰো হৈছে, যথেষ্টখিনি আন্ধাৰ হৈছে। সময় কেনি গুচি গ'ল গমেই নাপালোঁ। নাম লৈ থাকোঁতে আন্ধাৰো হ'ল।
এয়া সকলোৱে চাহ খোৱাত ব্যস্ত। সকলোৱে এয়া প্ৰসাদ খাই আছে। সকলোকে প্ৰসাদ দিয়া হৈ গ'ল। আমিও এয়া বাহিৰতে প্ৰসাদ লৈছোঁ খাবলৈ। এয়া প্ৰসাদ। আন্ধাৰো হ'ল যথেষ্টখিনি। প্ৰসাদৰ খোৱাৰ শেষত এয়া ক্ষীৰ দিয়া হৈছে, ক্ষীৰ আৰু মিঠাই। সকলোৱে এতিয়া ক্ষীৰ খাব। বাহিৰত থকাসকলে আমি এনেকৈ হাতে হাতে চেষ্টা এটা কৰি চাম। বাহিৰতে আছোঁ। অমিতটো সেইখন দে দাঙি ল খাম পাতখন। ভালো লাগিছে বাহিৰত সকলোৱে মিলি একেলগতে প্ৰসাদ খাইছোঁ, ক্ষীৰ খাব লৈছোঁ, কথা পাতিছোঁ, কিমান যে ভাল লাগিছে। জন্মাষ্টমীৰ দিনটো ভালকৈ পাৰ হ'ব বুলি আশা কৰি আছিলোঁ। গতিকে ভালে ভালে হৈ গ'ল। কেনেকুৱা পালে খাই? ক্ষীৰকণ ভাল লাগিছে। প্ৰসাদ ভাল লাগিছে বহুত। ভিতৰতো এয়া ওচৰৰে আলহী বহি আছে, বৌ বহি আছে। এইফালে বস্তু সামৰাত লাগিছে। এয়া এফাকি ঘোষাৰে গোপিনীসকলক সেৱা বিদায় জনাইছে। এয়া সেৱা জনাইছে। আজি জন্মাষ্টমী এনেদৰেই আমাৰ পাৰ হ'ল। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এবাৰ জন্মাষ্টমীৰ বহুত বহুত শুভেচ্ছা জনালোঁ। অন্য এটা ভিডিঅ'লৈ আকৌ লগ পাম। বাই বাই।